সেইকাৰণে ইহঁতক মই এইবোৰ কথাৰ মাজত সোমাব নাই বৰ লাজ লাগে বৰ লাজ লাগে বহুত বিশ্বাসেৰে মোৰ ছোৱালীজনীক তোমাৰ এই ঘৰখনলৈ পঠিয়াইছো কিন্তু মোৰ এই বিশ্বাসবোৰ যে এনেকৈ ভাঙি যাব মই সম্পূৰ্ণ মোৰ ছোৱালীজনী তোমাৰ ল'ৰাই কেনেকৈ এই সৰলতাৰ সুযোগ অংকুৰে এনেকুৱা কৰিব বুলি মই ভবাই নাছিলো কিয় এনেকুৱা হ'ল ল'ৰাটো মনে মনে আছিল মোৰ ছোৱালী কথাবোৰ তাই কাকো এৰি কোৱা নাছিল কিন্তু নকওঁতে এতিয়া বহুত দেৰি হৈ ডাক্তৰে কৈছে এতিয়া বোলে আৰু কোনো উপায় নাই অবৈধ মাতৃত্বৰ কলংক এই গাত খানি এইবাৰো খানি ল'ব দিয়াছিল কাৰণ মোৰ ছোৱালীজনীয়ে ভুল কৰিছিল কিন্তু সেই একেটা ভুলটো তোমাৰ ল'ৰাজনেও কৰিছে কি খালি যাব কি মাতি আনি সোধা তাক সঁচা মিছা কৰবা শুনিবা চাকৰি পৰা দিন ধৰি ল'ৰাটো মুখখন দেখাই নাই আমি মাক বাপে খালে এক প্ৰকাৰ অনিষ্ট কিন্তু মোৰ এই ছোৱালীজনীক অদৃশ্য হৈ যাব নোৱাৰে তাইতো এনেকৈ এই দৃশ্যমান হৈ থাকিব লাগিব একুৰা জ্বলা জুই কোনো জ্বলিব নালাগে ঘনকাই জ্বলিব লাগে মোৰ ল'ৰা জ্বলিব লাগে নমস্কাৰ চিনি পাইছে নিশ্চয় মই অচিত তালুকদাৰ মই জাষ্ট এটা হিচাপ বৰাবৰ কৰিবলৈ আহিছোঁ আপুনি হয়তো নাজানে যে আপোনাৰ ল'ৰাই যিজন ঠিকাদাৰ তলত কাম কৰে সেইজন মই সেইদিনা এক্সিডেণ্টত আপোনাৰ ল'ৰাৰ লগত মোৰ চিনাকি হ'ল মই ভাবিলোঁ আপোনাৰ লগত হিচাপ বৰাবৰ কৰিবলৈ মোৰ এই অস্ত্ৰপাত বেয়া নহ'ব সেই ভাবি মই আপোনাৰ ল'ৰাক চাকৰি দিলোঁ প্ৰমোশ্যন দিলোঁ আৰু একেবাৰে শেষত মোৰ ছোৱালীৰ লগত তাৰ বিয়াও ফিক্স কৰিব বিয়া হয় মোৰ ল'ৰা বিয়া ঠিক হৈ গ'ল মাক বাপেকে গমেই নাপাওঁ কি হৈ গ'ল কিয় এনেকৈ হ'ল কিয় তেনেকৈ হ'ল এইবিলাক আপোনাৰ ঘৰুৱা কথা আপুনি ল'ৰা আহিব বুজি ল'ব এতিয়া কথা হ'ল এইখন আপোনাৰ ল'ৰা আৰু মোৰ ছোৱালীৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰ সিদিনা আপুনি টকাৰ বান্দিলটো মোৰ গালৈ দলিয়াই দিছিল নহয় আজি মই এই নিমন্ত্ৰণী পত্ৰখন আপোনাৰ গালৈ দলিয়াই দি নিমন্ত্ৰণ জনাইছোঁ আহিব বিয়ালৈ হিচাপ বৰাবৰ দেখিলা সি পাখন্দই বিয়া পাতিবলৈ ওলাইছে মোৰ ছোৱালীজনীক বিপদৰ খাললৈ দলিয়াই দি সি নিজেই সুখ খাবলৈ কাকতি আপুনি খবৰ কৰক মোৰ কুলাংগাৰ পুত্ৰ এতিয়া ক'ত outdated, your body is outdated. Let her up, you আপুনি নিজৰ ল'ৰা হ'ল বুলি এনেকৈ মাৰিব কি বুলি ভাবিছে আপোনাৰ লাজ নাই যিমানে পিতো যিমানে দাদা বৈ আকৌ নেগুলাল হে কুকুৰৰ আৰু She's my love. She's my heart. Marita.
Rabon goodness. It's my heart. I love him. Jangan main ni. Dui pelas. Aku nak bisa putih kulit. Ini tak putih kulit. Mana orang basic bahasa. Kalau. Kyo. Aku lihat মই দেখা ল'ৰা হেৰিটো সেইটো চাপা ইমান সপা চৰ একেলগে মাৰি দিছে তিনিটামান মাৰা সেইটোতো হয় মই তাকে কৈ আছো বাপেকটো আহিছে নিজৰ ল'ৰাটো দেখিছে এনেকে এটা মাৰ ভালকে নকৰিলে কি ভালকে নকৰিলে হয় এটা মাৰক হয় না ইমান সপা চৰ এটা পুতেকক মাৰক আৰু এটা কাক তাৰ শহুৰকক মাৰক আৰু এটা মাৰিমা আৰু এটা দিম ইফালে মাৰপিট যেন মহাভাৰত যুদ্ধ সন্দেহ হৈছে পাপা আজি এই কিচানতে থলে মইতো ধুই পেলাব বুলি ভাবিছিলো আধুনিকতা আধুনিকতার পিছে পিছে দৌড়িলা বহুত মেডেল বিচাৰি একো দাও নহয় কি কৰি এই হ'ল জীৱন ভাবি কি লাভ যি হ'বলগীয়া আছিল হৈ গ'ল দিয়া খোৱা কি কৰিবা বহুত দৌৰিলা মেডেল নাপালা কিন্তু দৌৰি থাকিলা ডিগ্ৰী হেৰুৱাই আধুনিকতাৰ নামত তেনি দৌৰিলা লাভ কি হ'লে কুৰি হ'ল আৰু শেষত আজি আমি অকল কোনো নাই আমাৰ কাষত চব আধুনিক কুৰি গুচি গ'ল দুইটা পৌৰাণিক একেলগে পঢ়ি থাকে ভগৱান বাহ দুকাপ চাহ বনাই কি হয় হলি কি কোন আছ তোৰ মানুহজনী কিবা এটা হ'ল বহুত সহায় কৰিলে সেই সহায় জানি দৌৰি ভাগৰ লাগি আজি মৃত্যু মুখত পৰিলে পৰিবাৰ মেডেল নাপাল আপুনি এই পৰিবাৰক চিতাত তুলি দি এই পুতেকৰ বিয়াৰ চিঠিখন জাপি দি ক'ব ইমান কষ্ট কৰাৰ মেডেল শেষ মেডেল জ্বলাই দিব যাবাগে যে থাকিম আৰু অকলে তপস্যা কৰি কি কৰিবা আনফালে চলি আছে কাৰোবাৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ তোমাক এটাই অনুৰোধ কৰোঁ দীপা বোলা ছোৱালীজনী তুমি গ্ৰহণ কৰা বুজিছা সঁচা কথা তোমাক জোৱাই হিচাপে পাবলৈ মোৰ ইচ্ছা আছিল কিন্তু নোৱাৰিলোঁ ছোৱালীজনী মৰি থাকিল বেয়া পথত গ'ল তোমালোকে সময়ত নকলা সময়ত জনা হ'লে হয়তো ছোৱালীজনী জীয়াই ৰাখিব পাৰিলোহেঁতেন সেইকাৰণে কৈছোঁ দীপা তুমি বিয়া কৰোৱা সমাজ তোমাক বাহ দিব আধুনিক মনৰ মানুহ বুলি তোমাক চাব্বাস দিব
লোৱা সময় লোৱা যিমান লাগে সময় লোৱা কিন্তু মনত ৰাখিবা সময় তোমাক আগভেটি ক'ব কি কাম কৰিব ওলাইছ এনেকুৱা কাম কৰিলে সমাজে তোক হাঁহিব ইয়াত তই বহুত ভাল ভাল ছোৱালী পাবি কিন্তু এটা কথা এই ছোৱালীজনী গ্ৰহণ কৰিলে উপকাৰ হ'বনে সমাজে তোমাক বাহ দিব সময়ৰ আহ্বানত তুমি নেওচি তুমি বিপ্লৱী হ'ব লাগিব কোৱা পাৰিবা কি হ'ল ল'ৰা এটা জন্ম হৈছে কি কোৱা দুইটা এতিয়া নাছিল নহয় কিবা ক'বা মানে হয় মই পাৰিম চাগে আপোনাৰ জোৱাই হ'ব বিপ্লৱী হ'ব সঁচা অৰ্থত আধুনিক মনৰ মানুহ হ'ব মই কিন্তু তোমাক বেয়া কৰিছো দেই মই তোমাৰ কথাই চিনি পাৰিছো দাদা বিশেষ ঘোষণা কৰিম বুলি কৈছো তুমি মোক চান্স দিয়া নাই মই তোমাক বেয়া কৰিছো Ladies and gentlemen, your attention please. আপোনালোকে জানি সুখী হ'ব যে মই নতুনকৈ ৰেষ্টুৰেণ্ট বিজনেছ আৰম্ভ কৰিছোঁ অলৰেডি মই এইখনকে ধৰি 5খন ৰেষ্টুৰেণ্ট ইতিমধ্যে কিনি লৈছোঁ আৰু মোৰ গোটেই ৰেষ্টুৰেণ্টবিলাকৰ চোৱা চিতাৰ দায়িত্বত থাকিব মোৰ যি আৰু মোৰ খোৱা মোৰো এটা ঘোষণা আপোনালোকৰ আধুনিকতাৰ শব্দৰে যাক এনাউন্সমেণ্ট বুলি কোৱা ৰাইজ মোৰ ঘৰত এটা নৱজাতক শিশু দেখিছে নহয় এটা অবৈধ সন্তান অবৈধ সন্তানটোৰ বাপেক ক'ত জানে মোৰ এক কুলাংগাৰ পুত্ৰ এই কেঁচুৱাটোৰ বাপেকৰ নামটো মোৰ ল'ৰাৰ নাম দিছো এই কাৰণেই যাৰে কৈ আৰু সেই সমাজত বেয়া কামবিলাক কৰি ফুৰিব নোৱাৰে মাকে সুধিছিল ইয়াৰ বোলে কেঁচুৱাটো কি হ'ব এতিয়া কি হ'ব তই চিন্তা কৰিব নালাগে এটা নতুন জীৱন আৰম্ভ কৰ ইয়াৰ দায়িত্ব মোৰ ইয়াক মই মানুহ কৰিম ভাল মানুহ মই এনেকুৱা এজন মানুহ কৰিম যিজন মানুহে কেতিয়াও আধুনিকতাৰ নামত ইফালে সিফালে দৌৰি নিজৰ লগতে সমাজখন শেষ কৰি নেপেলায় কম্পিটিশ্যনৰ নামত দেশ বিদেশ হেৰুৱাই দৌৰি নিজৰ ঘৰখনৰ লগতে সমাজখনক কলুষিত নকৰে মই এনেকুৱা এজন মানুহ কৰিম ইয়াক যিজন মানুহে অনাহকত কম্পিটিশ্যন নকৰে অনাহকত আধুনিকতাৰ বোধ পুতি বাকি নাযায় আৰু সেই হ'ব মোৰ অন্তিম তাৰমানে অংকুৰ তুমি মোৰ ইমান দিনীয়া বিশ্বাস মই কি কম অংকুৰ মই কি কম আজ ভিতৰত কোন আছ পাৰ্টি কেঞ্চেল কৰি দে যায় সুখৰ হানি প্ৰতি উশাহতে অগ্নি পৰীক্ষা জীয়াই থকাই যেন এক তপস্যা